ৰেইনিমো ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। বলক চাই থাকক। এয়া লৈছোঁ ফুলকবি আৰু ওলকবি, পিঁয়াজ, নহৰু, আদা, জিৰা, গৰম মছলা আৰু জলকীয়া লৈছোঁ। লোকেল কণী লৈছোঁ 5টা। তেল গৰম হৈ গ'ল। কণীখিনি ভাজি ল'ম। ভাজি আছোঁ। দুপৰীয়াৰ এসাঁজ আজি মই নিজে বনালোঁ। কণীখিনি ভাজা হৈ গ'ল। এতিয়া পিঁয়াজ আৰু জলকীয়াখিনি ভাজি ল'ম। নিমখ আৰু হালধি আগতীয়াকৈ দি দিছোঁ। বাপৰে, জলকীয়া এটা ফুটি গৈছিল। ওলকবি আৰু ফুলকবিখিনি ভাজি ল'ম। ভাজি আছোঁ। ভাজি আছোঁ, চাই থাকক। নহৰু, আদা আৰু জিৰা দি দিছোঁ। এইখিনি ভাজা হৈ গ'ল। এতিয়া পানী দিম। পনীৰ আঞ্জা হৈ গ'ল। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাওক আপোনালোকে। আৰু বেঙেনাখিনি কাটি লৈছোঁ। বেঙেনা ভাজিম, দেখাই আছোঁ। তেল, নিমখ আৰু হালধি আগতীয়াকৈ দি লৈছোঁ যাতে চবতে লাগে। এইফালে দিছোঁ বেঙেনাখিনি ভাজি আছোঁ। আজি দুপৰীয়াৰ এসাঁজ এনেকৈ খালোঁ। গধূলি অলপ ওলাই যাম বাহিৰত, আপোনালোককো দেখাই আছোঁ, চাই থাক। মেলাত আহিছোঁ, আপোনালোককো দেখাই আছোঁ। পাঠশালা হৰি মন্দিৰত মেলা চলি আছে, তাত ওলাই আহিছোঁ। চাওক কি পচন্দ হয় লৈ ল'ম। ইয়াত বেগ চাব সোমাইছোঁ। চাওক কেনেকুৱা পচন্দ হয়। কিবা কিবি বস্তু আহিছে। গোটেই দেখুৱাব নোৱাৰিলোঁ। এনেকৈ ভিডিঅ' দিব ট্ৰাই কৰি থাকিম। বাই বাই।